এইফালে বেটাই কান্দি আছে ধুমা ধুম মই চোতালখন সাৰি লৈছোঁ সাৰি নল'লেও ভাল নালাগে বতাহ দিলে পাপ ইমান সৰে চোতালখনত মানে চাফা নালাগে অকণো আৰু এইফালে ভাতটো বহাই দিছোঁ ভাতটো বহাই এতিয়া ৰাতিপুৱা অকণমান চাহকণ খাই নল'লে অকণো ভাল নালাগে মনবিলাক আৰু মূৰৰ বিষ হয় নহয়নে সদায় খোৱা হিচকা এয়া লাল চাহ বনাই ল'লোঁ গৰম গৰম পূৰা ধোৱা ওলাই গৈছে আৰু চাহৰ লগত কি আছে আপোনালোকক দেখাই আছোঁ এয়া আছে মেৰিগ'ল্ড বিস্কুট আৰু এয়া নিমকি আনি থৈ দিছিলোঁ মই ধুনীয়াকৈ ৰাতিপুৱা চাহ খাম বুলি সুদা চাহ খাবলৈও ভাল নালাগে মনটো মানে সদায় খাই থকা কিবা এটা নহয় কিবা এটা লাগে তাৰপিছত এয়া চাহখিনি খাই লওঁ বাৰু তাৰপিছত কি কৰা যায় দেখা যাব চাহখিনি খাই লওঁ দেই আপোনালোকে চাহ খালেনে আমাৰ এয়া চাহ তাহ খাই এতিয়া আকৌ বনাব লাগিব চব্জি কাটি যোগাৰ কৰি থৈ দিছোঁ কি চব্জি দেখুৱাই আছোঁ আপোনালোকক চাহটো ধুমা ধুম খাই লওঁ চাহকণ খালে ভাল লাগে মনটো পূৰা কাম কৰি থাকিম বাৰু চাহখিনি খাই এইফালে আকৌ তিতা কেৰেলা আৰু আলুৰে ভাজিছিলোঁ শুকান ভাজি আৰু দালি আৰু কোমোৰা বনাই থৈ দিছোঁ কোনফালে কি কৰিব হয় এইফালে কৰিলে সিফালে থাকি যায় সিফালে কৰিলে এইফালে থাকি যায় এইফালে বুন্দি মাজনীৰ কাৰণে ইয়াত দানা লৈ লৈছোঁ লগতে আছে নেমু টেঙা কেইটাকো দি দিছোঁ অকল আমিয়ে খামনে গাহৰিকো নেমু টেঙা দি দিছোঁ তাৰপিছতে এয়া দেখাই আছে আমাৰ বুন্দি এইজনী আমাৰ বুন্দি মাজনী ডাঙৰ হৈছে আগতকৈ দানা খাই লাইন কেনেকুৱা উঠি আছে কিমান ধুনীয়াকৈ ৰাতিপুৱা দানা দি ল'লোঁ সিহঁতক দানা দি বাৰু আজৰি হ'ল গাহৰি হাঁহ আৰু ওপৰত এটা কথা কওঁ আপোনালোকক গৰম দিনত বেছি ৰ'দ দিলে হাঁহ কেতিয়াও মেলি নিদিব কি হয় পানীত চৰিব যাওঁতে গোটেই গৰম সোমাই মৰি থাকে মোৰ গোটেই পাতি হাঁহ মৰি থাকিলে ইমান বেয়া লাগিছে অলপমান ডাঙৰ হৈছিলে মাত্ৰ দুটা বাচিছে এইকেইটা সঁচত ৰাখিব পাৰোঁ নোৱাৰোঁ ভগৱানে জানে সেইকাৰণে মই ভয়তে এৰি দিয়া নাই বন্ধ কৰি থৈ দিছোঁ সোনকালে গৰু ওলাই নিদিলে গোহালি বহুত লেতেৰা হয় মানে কোনোটো কামত ৰেষ্ট নাই আমাৰ মাইকী মানুহ কি কামত ৰেষ্ট মানে আছে ক'বচোন সকলো কাম কৰিব লাগে তথাপিতো আমাৰ মাইকী মানুহৰ নামেই নাই কাম নকৰাই হয় গৰু ছাগলী ঘৰৰ পাকঘৰৰ কাম খোৱা বোৱা ধোৱা লোৱা হাৰা পোছা গোটেই আদিতক মানে শেষ নহয়েই মানে নমৰালৈকে কাম কৰিয়ে থাক ইমান মাইকী মানুহৰ ৰেষ্ট নাইনে আৰু এখন বা দুখনমান যদি আৰু হাত দিয়াহেঁতেন দুৰ্গা মা দৰে দুখন হাতেতো একো পাত্তাই নাপায় আৰু দুখনমান দিয়াহেঁতেন বহুত ভাল আছিলে দুখন বেলেগ কাম কৰিলোঁ হয় আৰু দুখন বেলেগ কাম কৰিলোঁ হয় উপায় নাই কৰিব লাগিবই এতিয়া আকৌ আছে গোবৰ পেলাব আছে গৰুকেইটা বান্ধি দিওঁ জাগাও নোহোৱা হৈছে গৰু দিবলৈ খালি ইয়াতে ঘাঁহ চাহ নোহোৱা হৈ গৈছে ক'তো ঘাঁহও গজা নাই খেৰতে চাওকচোন চেহেৰা বেয়া হৈ গৈছে গৰুবিলাকৰ ঘাঁহ খাব নোপোৱা হৈ গৈছে য'তে ত'তে বৰল বাহা লৈছে আমাৰ একেবাৰে তুলসী গছতে আছিলে সৰু বৰলটো দেহা মানুহ হোৱা কামুৰিলে চকু এটা ফুলি আছে শুকাইছে আৰু অকণমান ভাল হৈছে বাৰু দেই খজুৱাই আছে খালি শুকাবলৈ হৈছে যে আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব দেই কমেণ্টত আজিলৈ বাই